তেজপুৰত ভয়ংকৰ তথা বিষাক্ত ৰাছেল ভাইপাৰ এডাল আজি উদ্ধাৰ হৈছে। ৰাছেল ভাইপাৰ কি? কিছুদিন পূৰ্বে এমাহমানৰ আগতে তেজপুৰৰ বিহগুৰিত তন্ময় কেওট নামৰ এজন যুৱকক ৰাছেল ভাইপাৰে দংশন কৰিছিল আৰু তাৰ পিছতেই যুৱকজনৰ মৃত্যু হৈছিল। চিকিৎসকৰ যি ৰিপৰ্ট ওলাইছিলে সেই ৰিপৰ্টত ৰাছেল ভাইপাৰে দংশন কৰা বুলি প্ৰথম অৱস্থাত কৈছিলে। কিন্তু যিহেতু সেই সময়ত ৰাছেল ভাইপাৰৰ দৰে বিষাক্ত সাপৰ উপস্থিতি বা অৱস্থিতি বিহগুৰি অঞ্চলত দেখা পোৱা নাছিল বা পোৱা নগৈছিল, সেই সময়ত কিন্তু ধাৰণা কৰা হৈছিল অন্য সাপে দংশন কৰিছিল বা নিশ্চিত হোৱা নাছিল যে ৰাছেল ভাইপাৰে দংশন কৰিছে বুলি। কিন্তু ৰাছেল ভাইপাৰে দংশন কৰা বুলি আজি নিশ্চিত হ'ল, যিহেতু তেজপুৰৰ সেই অঞ্চলত যিখিনি অঞ্চলত তন্ময় কেওট নামৰ কিশোৰজনক দংশন কৰিছিলে তাৰ আশে পাশে এটা ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মাটিমাহৰ পৰা ৰাছেল ভাইপাৰটো উদ্ধাৰ কৰিছে তেজপুৰৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়াই। আৰু তাৰ পিছতে নিশ্চিত হয় যে তেজপুৰত ৰাছেল ভাইপাৰ আছে, কিন্তু এতিয়াও নিশ্চিত নহয় যে কিমানটা ৰাছেল ভাইপাৰ আছে। সাধাৰণতে যদি চাই, ৰাছেল ভাইপাৰ হৈছে বিশ্বৰ আটাইতকৈ বিষাক্ত সাপসমূহৰ তালিকাত নথিভুক্ত বা তালিকাভুক্ত এটা বিষাক্ত সাপ। এই সাপ অসমত পোৱা নাযায়, কিন্তু পশ্চিমবংগত যিহেতু ৰাছেল ভাইপাৰ কিছু পৰিমাণে পোৱা যায়, গতিকে পশ্চিমবংগৰ সীমামূৰীয়া বাক্সা, ধুবুৰী বা বঙাইগাঁও জিলাতো ৰাছেল ভাইপাৰ মাজে মাজে দুই এটা ওলোৱা দেখা পোৱা গৈছে। কাৰণ ভূটান পাহাৰতো ৰাছেল ভাইপাৰৰ অৱস্থিতি আছে, যদিও বসবাসৰ বাবে যি উপযোগী আৰ্দ্ৰতা লাগে বা যি জলবায়ু লাগে তাৰ বাবে অসমৰ জলবায়ু ৰাছেল ভাইপাৰৰ লগত নিমিলে। কিন্তু মাইগ্ৰেশ্যন হৈ অসমৰ বঙাইগাঁও, বাক্সা বা সেই ঠাইৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সেই নামনি অসমৰ সেইকেইখন জিলাত মাজে মাজে ৰাছেল ভাইপাৰ পোৱা যায়। কিন্তু তেজপুৰত ৰাছেল ভাইপাৰ ওলোৱা বিষয়টো আচলতে উদ্বেগজনক বিষয়, চিন্তাৰ বিষয়। কাৰণ ৰাছেল ভাইপাৰৰ দৰে বিষাক্ত সৰ্প অসমত খুব কমেই পোৱা যায়। অসমত 5 বিধ বিষাক্ত সাপ পোৱা যায়। তাৰ ভিতৰত আপোনালোকে জানে গোৱালা বুলি কোৱা যায়। গোৱালা সাপ অত্যন্ত বিষাক্ত সাপ, গোৱালা সাপ। ঠিক একেদৰে আপোনাৰ শংখচূড় আছে, পিট ভাইপাৰ আছে বা ৰজা ফেটি আছে আৰু চকৰি ফেটি আছে। গতিকে এই 5 বিধ সাপৰ উপৰিও ৰাছেল ভাইপাৰ ইয়াতকৈও বিষাক্ত বুলি কোৱা হয়। দক্ষিণ পূব এছিয়াৰ ভিতৰত পোৱা সাপৰ অন্যতম বিষাক্ত সাপৰ ভিতৰত ৰাছেল ভাইপাৰ অন্যতম। আৰু এই ৰাছেল ভাইপাৰে যদি দংশন কৰে, তেনেহলে আপুনি তাৎক্ষণিকভাৱে যদি চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহলে আপোনাৰ মৃত্যু নিশ্চিত। কাৰণ ৰাছেল ভাইপাৰে দংশন কৰিলে অন্য সাপত দংশন কৰাতকৈ কিছু পৃথক। এইকেইটা কথা জানি থওক যে ৰাছেল ভাইপাৰে যদি দংশন কৰে, তেনেহলে ই লগে লগে আপোনাৰ কিডনীত এটেক কৰে। গতিকে তাৎক্ষণিকভাৱে যদি আপুনি এন্টিভেনমৰ ব্যৱস্থা নকৰে বা এন্টিভেনম আপুনি গ্ৰহণ কৰিব নোৱাৰে, তেনেহলে আপোনাৰ মৃত্যু অৱশ্যম্ভাৱী। আৰু মৃত্যু অতি সহজে ওচৰৰ পৰা দেখিব পাৰিব, কাৰণ ৰাছেল ভাইপাৰে কামোৰাৰ খুব কম সময়ৰ ভিতৰতে আপুনি হাস্পতাললৈ যাব লাগিব, এন্টিভেনম গ্ৰহণ কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা যে ৰাছেল ভাইপাৰে দংশন কৰা এজন যুৱকৰ তেজপুৰত মৃত্যু হৈছিল বিহগুৰিত। তন্ময় কেওট নামৰ এটি কিশোৰৰ মৃত্যু হৈছিল। আৰু ইয়াৰ কাৰণ আছিল যিজন কিশোৰক দংশন কৰিছিল খেলি থকা অৱস্থাত, তেওঁ অজগৰৰ পোৱালি বুলি ভাবিছিলে। দংশন কৰাৰ পিছত তাৰ পৰৱৰ্তী সময়ত প্ৰায় 5 মিনিট সময় ঘৰৰ পৰা দৌৰি গৈ খেলপথাৰৰ পৰা দৌৰি গৈ ঘৰ পাইছিলগে, যাৰ বাবে তেওঁৰ যি ব্লাড চাৰ্কুলেশ্যন আছিলে, সেই ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি পোৱাৰ ফলতে বিষক্ৰিয়া সমগ্ৰ শৰীৰতে প্ৰসাৰিত হৈছিল বা বিস্তাৰ হৈ গৈছিল, যাৰ ফলত শিশুটিৰ মুমূৰ্ষু অৱস্থা হৈছিল। বহুত চেষ্টা কৰি কিন্তু শিশুটিক বচাব নোৱাৰিলে চিকিৎসকে। তাৰ অন্যতম কাৰণ যে সময়মতে তাৰ যি এন্টিভেনম প্ৰয়োগ কৰিব লাগিছিল, সেই এন্টিভেনম প্ৰয়োগ কৰিব নোৱাৰিলে। দ্বিতীয়তে, ৰাছেল ভাইপাৰটো দেখিবলৈ একে হাইলাক অজগৰ সাপৰ দৰে হয়, আৰু ৰাছেল ভাইপাৰটো অজগৰতকৈ কিছু চুটি হয়, যাৰ কাৰণে ৰাছেল ভাইপাৰটো বহুতে আচলতে ভাবে যে অজগৰৰ পোৱালি বুলি ধৰিবলৈ যায় বা অজগৰৰ পোৱালি বুলি দংশন কৰিলেও গুৰুত্ব প্ৰদান নকৰে। গতিকে ই এটা অন্যতম কাৰণ হ'ব পাৰে ৰাছেল ভাইপাৰ দংশনত মৃত্যু হোৱাৰ। কাৰণ দেখিবলৈ যিহেতু একেবাৰে অজগৰৰ দৰে, কিন্তু কিছু চুটি আৰু শকত হয়। সেই বহুতে ভাবে যে ৰাছেল ভাইপাৰটো আচলতে অজগৰৰ পোৱালি। গতিকে অজগৰৰ পোৱালি বুলি ভাবি ভুল নকৰিব। যদি ৰাছেল ভাইপাৰ আপোনাৰ আশে পাশে এনেকুৱা ধৰণৰ অস্বাভাৱিক সাপ দেখিবলৈ পায়, তেনেহলে আপুনি ওচৰৰ যিসকল সাপ ধৰা লোক আছে, যিসকল সৰ্প বিশেষজ্ঞ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰক, অন্যথা বন বিভাগৰ সৈতে যোগাযোগ কৰক।
কিন্তু ভুলতো অজগৰৰ পোৱালি বুলি ধৰিবলৈ নাযাব, কাৰণ ৰাছেল ভাইপাৰৰ যি বিষ সেই বিষ অত্যন্ত ক্ষতিকাৰক আৰু মাৰাত্মক। ই মানুহৰ জীৱনলৈ মৃত্যু মাতি আনিব পাৰে। খুব কম সময়ৰ ভিতৰতে এজন ব্যক্তিয়ে মৃত্যুক সাৱটি ল'ব পাৰে। গতিকে ৰাছেল ভাইপাৰ তেজপুৰত ওলোৱাটো এটা উদ্বেগজনক খবৰ। ৰাছেল ভাইপাৰ যদি এটা ওলাইছে, হয়তো ৰাছেল ভাইপাৰ আৰু এটা কথা কওঁ যে ৰাছেল ভাইপাৰে কণী নাপাৰে, ই পোৱালি জন্ম দিয়ে। গতিকে তেজপুৰত যিটো ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছে সেইটোৱে হয়তো যদিহে প্ৰজনন কৰিছে বা পোৱালি জন্ম দিছে তেনেহ'লে অতি ভয়ংকৰ এটা খবৰ। অনাগত দিনত হয়তো সেই অঞ্চলত বা আশে পাশে ৰাছেল ভাইপাৰৰ বসতি বিস্তাৰ হ'ব আৰু সেয়া কিন্তু পৰৱৰ্তী সময়ত যথেষ্ট ভয়ংকৰ হৈ উঠিব। গতিকে সজাগ থাকক, সচেতন হৈ থাকক। ৰাছেল ভাইপাৰ দেখিলে, এনেকুৱা ধৰণৰ অস্বাভাৱিক সাপ দেখিলে, অজগৰ সাপৰ পোৱালিৰ দৰে যদি সাপ দেখে তেনেহ'লে ধৰিবলৈ নাযাব। আৰু ই এটা উদ্বেগজনক খবৰ। আমি আপোনালোকক জনাম যে অসমৰ 5বিধ বিষাক্ত সাপ আছে, যিকেইবিধ সাপে দংশন কৰিলে মানুহৰ মৃত্যু মুহূৰ্ততে হ'ব পাৰে, কিন্তু বেছিভাগ সাপেই বিষাক্ত নহয়। সেই বিষয়ে মই আৰু এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম আৰু প্ৰতিটো সাপক চিনাকি কৰি দিম যে সাপ দেখিলে ভয় কৰিব নালাগে। সৰ্পই দংশন কৰিলে প্ৰথমতে আপুনি শীতল মগজুৰে থাকিব লাগিব, তাৰপিছত হাস্পতাললৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু খোজকাঢ়ি বা মটৰচাইকেল চলাই বা নিজে গাড়ী চলাই কেতিয়াও হাস্পতাললৈ যাবলৈ চেষ্টা নকৰিব, কাৰণ আপোনাৰ যদি ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি পায় তেনেহ'লে আপোনাৰ সমগ্ৰ শৰীৰতে বিষক্ৰিয়া ঘটিবলৈ বেছি সময় নালাগিব। অসমৰ 5বিধ অতি বিষাক্ত সাপৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকক তথ্য সহকাৰে আৰু ছবি সহকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।